Hey guys, good morning. শুই উঠিলোঁ, হাতত কুহুমীয়া গৰম পানী গিলাচ লৈ লৈছোঁ। খাই বৈ আমি এতিয়া ওলাই যাম, দাদা আৰু মই। আজি এডোখৰ খুব সুন্দৰ ঠাইলৈ গৈ আছোঁ। তাত আমি মৰ্ণিং ৱাক কৰিমগৈ, লগতে আপোনালোককো লৈ যাম। সময় পুৱা 5টা বাজিবলৈ 10 মিনিট বাকী আছে। মই অকণমান লাহে লাহে কৈ আছোঁ। জাহ্নৱী আৰু জ্ঞান বেটা শুই আছে, সিহঁতক নজগা বুলি ভাবিছোঁ। গতিকে আমি থাইলেণ্ড বা ছুইজাৰলেণ্ড নগ'লেও হ'ব, আমাৰ অসমতে খুব সুন্দৰ সুন্দৰ ঠাই আছে। আজি আপোনালোকক দেখাই আছোঁ। এনেকুৱা এডোখৰ জেগালৈ লৈ গৈ আছোঁ, আপোনালোকে দেখি পাগল হৈ যাব। যি কি নহওক, এটা আৰ্মি কেম্পেদি যাম, আপোনালোকক দেখাই দেখাই গৈ থাকিম মই। তেনেহ'লে ব'লক, ভিডিঅ'টো একেবাৰে তাৰ পৰাই আৰম্ভ কৰিমগৈ আৰু। চলো। হে গাইজ, আমি এতিয়া গৈ আছোঁ। আমি এতিয়া আছোঁ নাৰেংগী আৰ্মি কেম্পৰ ভিতৰেদি যাব লাগে। ভিতৰেদি এতিয়া গৈ আছোঁ। চাওকচোন, আৰ্মি বা CRPF, তেওঁলোকে কলনীবিলাক ইমান চাফাকৈ ৰাখে। চাওকচোন কিমান পৰিপাটিকৈ ৰাখিছে, সঁচাকৈ খুব ভাল লাগে। তেওঁলোকৰ কেম্পাছত সোমালে চাওক কিমান ধুনীয়াকৈ ৰাখিছে, একদম চাফ চিকুণ, কিবা এটা ভাল লাগি যায় দেই সঁচাকৈ। যি কি নহওক, এতিয়া আমি গৈ আছোঁ। ভিডিঅ'টো চাই থাকক, আচল জেগা আমি পামগৈহে এতিয়া অলপ আগত। Hey guys, good morning. Welcome to my new blog. আজি আমি দাদা আৰু মই আমচৈ বাগান পালোহি। এতিয়া ইয়াত অলপ খোজকাঢ়োঁ, দৌৰোঁ। চাওক এটা কি ধুনীয়া সৌন্দৰ্য, মই দেখাম আপোনালোকক। আমি একদম আৰ্মি কেম্পৰ পৰা সোমাই আহি এতিয়া ইয়াত পালোহি। চাওক অলপ অলপ বৰষুণো দি আছে, বাৰীখিনি দেখাই আছে। এটা জিলি পৰুৱা ইয়াত পূৰা চিঞৰি আছে, চাওকচোন আৱাজটো শুনক। দাদাক চব পূৰা ফটো ক্লিক কৰাত ব্যস্ত। বঢ়িয়া কথা মাৰি চব ধুনীয়া এটা মাজত আছোঁ। ইয়াত পূৰা আজি মৰ্ণিং ৱাক কৰি আছোঁ। চাওক দাদা পূৰা দৌৰি আছে। চাওক এটা কি ধুনীয়া সৌন্দৰ্য, আজি ৰ'দটো একদম ধুনীয়াকৈ ওলাই আহিছে, বঢ়িয়া।
আমি আগুৱাই গৈ গৈ একেবাৰে দীঘাৰু পালোহি। দীঘাৰু তিনিআলিৰ পৰা ইউ টাৰ্ণ ল'লোঁ। এতিয়া গৈ আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। আমি এখন আৰ্মি কেম্পৰ ভিতৰত মই এটা কথা মন কৰিলোঁ, তেওঁলোকৰ ইয়াত গোটেইখিনিয়ে সুবিধা আছে। কেণ্টিনৰ পৰা লৈ, স্কুলৰ পৰা লৈ, একেবাৰে মেডিকেললৈকে গোটেইখিনিয়ে সুবিধা আছে। আৰু পাৰ্কো আছে, খুব ধুনীয়া ধুনীয়া। যি কি নহওক, চাই থাকক আপোনালোকে ভিডিঅ'টো। হে গাইছ, জোতা চোতা খুলি ল'লোহি, আহি পালোঁ ঘৰ।
কেনে পালে জনাব ঠাইডোখৰ চাই আপোনালোকে। আজি বহুত ভাল লাগিলে, এটা খুব ধুনীয়া জেগালৈ গ'লোঁ। আপোনালোকে নিশ্চয় দেখা পালে, জনাব চাই কেনে পালে। যদি ভাল পালে এটা লাইক কৰি দিব। বতৰটো অলপ ভাল কৰিছে, আমাৰ মাক পুতেক পূৰা শুইয়ে আছে বিচনাত। এইকেইদিন দাদা আৰু মই পুৱাই সোনকালে শুই উঠি এটা বৰ বেলেগ আমেজ লৈ আছোঁ। আপোনালোকে নিশ্চয় দেখা পালে আজি ভিডিঅ'টোত। আৰু সঁচাকৈ তাত গৈ খুব ভাল লাগিলে। মোৰ ছাইডে পাহাৰ, লেফ্ট ছাইডে চাহ বাগান, তাৰ মাজত কি ধুনীয়া এটা সুন্দৰ ৰাস্তা। আমি তাত মৰ্ণিং ৱাক কৰিলোঁ, খোজকাঢ়িলোঁ, দৌৰিলোঁ। আৰু এইকেইদিন খুব ভাল লাগিছে, ৰাতি পূৰা বৰষুণ দি আছে। আৰু গোটেই আমাৰ অসমখন আৰু গোটেই পৃথিৱীখন একেবাৰে সেউজীয়া, গ্ৰীণ হৈ পৰিছে। সেইটো এটা খুব ভাল লাগিছে। পুৱাই উঠিলে এনেও মনটো খুব ভাল লাগি থাকে, একদম ফ্ৰেছ। যি কি নহওক, আপোনালোকে জনাব ভিডিঅ'টো চাই কেনে পালে। আৰু যোনে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যেন এটা ছাবস্ক্ৰাইব কৰি থয়। আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। গতিকে এতিয়া ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ মেলি ব্ৰেকফাষ্ট কৰি তাৰপিছত ওলাই যাম। আজি অফিচো আছে, গতিকে লগ পাই আছোঁ। হেই গাইজ, খাই বৈ ৰেডি হৈ ল'লোঁ। জ্ঞান বেটা ওলাই আছে, স্কুল যাবলৈ ৰেডি হৈছে। মই ওলাই ল'লোঁ, এতিয়া যাম আৰু অফিচ। জ্ঞান বেটা স্কুলত থৈ মই অফিচ যাম আৰু। হেই গাইজ, আহি পালোঁ অফিচ। হেই গাইজ, গুড ইভিনিং। অফিচৰ পৰা এতিয়া ওলাই আহিলোঁ। আজি ব্লগটো মই এইখিনিতে সামৰি দিম বুলি ভাবিছোঁ। লগ পাম আকৌ এটি নতুন ভিডিঅ'ত। অ'কে, বাই বাই।